নমস্কাৰ ৰিঞ্জুমনিছ কিটচেনলৈ মই পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কণীৰ পকৰি ৰেচিপি এটা লৈ আহিছোঁ। এইদৰে যদি কণীৰ পকৰিকেইটা বনাই খুবেই মচমচীয়া হয়, লগতে খাবলৈও ভাল হয়। আপোনালোকে যিসকলে এতিয়ালৈকে এই ধৰণে কণীৰ পকৰি বনোৱা নাই, এবাৰ বনাব পাৰিব, খাইও ভাল পাব। ৰেচিপিটো শেষৰলৈকে চাই যাব। তেনেহ'লে আহকচোন বেছি দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। কণীৰ পকৰি বনাবৰ কাৰণে মই প্ৰথমতে 4টা কণী বইল কৰি লৈছিলোঁ আৰু কণীকেইটাৰ মই বাকলিখিনি গুচাই ল'লোঁ। এতিয়া মই কণীটো এই ধৰণে কাটি লৈছোঁ আৰু 4টা ভাগত এইদৰে ভাগ কৰি ল'ম। এইদৰে কাটি ল'ব। আপোনালোকে ইচ্ছা কৰিলে কণীটো দুভাগ কৰিও এইদৰে পকৰিকেইটা বনাব পাৰিব। মই 4 ভাগ কৰি লৈছোঁ। চাওক মই কণীকেইটা এইদৰে কাটি ল'লোঁ। এইদৰে কাটি ল'ব। এতিয়া মই এটা বাতি লৈ লৈছোঁ। মেজাৰিং কাপৰ আধা কাপ এটা বেচন লৈছোঁ। 2 টেবুলস্পুন ইয়াতে ময়দা দিছোঁ। ডাঙৰ চামুচে 2 চামুচৰ জোখাৰে ময়দা দি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে আটাও দিব পাৰে। হাফ টিস্পুন ইয়াতে মই বেকিং পাউডাৰ দিছোঁ। সৰু চামুচে আধা চামুচৰ জোখাৰে বেকিং পাউডাৰ দি লৈছোঁ। হাফ টিস্পুন হালধি পাউডাৰ দিছোঁ। সৰু চামুচে আধা চামুচৰ জোখাৰে হালধি পাউডাৰ ইয়াতে দি লৈছোঁ। 1 টিস্পুন ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ দি লৈছোঁ। সৰু চামুচে এচামুচৰ জোখাৰে ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ দি ল'ব। হাফ টিস্পুন ইয়াতে জিৰা পাউডাৰ দিছোঁ। অকণমান জ্বলা হ'বৰ কাৰণে মই চিলি ফ্লেক্স অকণমান ইয়াতে দি লৈছোঁ। হাফ টিস্পুনৰ জোখাৰে ইয়াতে চিলি ফ্লেক্স ইয়াতে দি লৈছোঁ। ইয়াতে মই নিমখ দিছোঁ। সৰু চামুচে আধা চামুচৰ জোখাৰে ইয়াতে নিমখ দি লৈছোঁ। আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুযায়ী দি ল'ব। এতিয়া মই ইয়াতে মেগী মছলা ইয়াতে দি ল'ম। আপোনালোকে মছলাসমূহ নিজৰ মন পচন্দ অনুযায়ী ইয়াতে দিব পাৰিব। সৰু চামুচে আধা চামুচৰ জোখাৰে ইয়াতে মই মেগী মছলা ইয়াতে দি লৈছোঁ। 1/4 টিস্পুন ইয়াতে মই চেনি দিছোঁ। সৰু চামুচেৰে 4 ভাগৰ এভাগ ইয়াতে চেনি ইয়াতে দি ল'ব। আৰু ইয়াতে মই নৰসিংহ পাত অকণমান সৰু সৰুকৈ কাটি লৈছোঁ, ইয়াতে দি লৈছোঁ। এইটো কিন্তু একেবাৰে অপচনেল হয়। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে বা নিদিয়াকৈও বনাব পাৰে। এতিয়া মই সকলোখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এইদৰে ভালকৈ মিক্স কৰি ল'ব। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ধনিয়া পাত অকণমানো কাটি দিব পাৰে। মই কিন্তু দিয়া নাই, অকল নৰসিংহ পাত অকণমান ইয়াতে দি ল'লোঁ। এতিয়া মই প্ৰথমতে আধা কাপ পানী লৈ লৈছোঁ। ইয়াতে অলপ ঢালি লৈছোঁ। অলপ অলপকৈ পানী দি মই ভালকৈ বেটাৰ এটা বনাই ল'ম। অকণমান পাতলীয়াকৈ বেটাৰটো বনাব লাগিব। এইদৰে অলপ অলপকৈ পানী দি ভালকৈ বেটাৰ এটা বনাই ল'ব। পকৰি বনোৱা বেটাৰখিনি বহুত বেছি পাতলো নকৰিব, বহুত বেছি ডাঠো নকৰিব। তেনেধৰণে বেটাৰটো বনাব লাগিব। যিহেতু মই এগ পকৰা বনাম, সেইকাৰণে বেটাৰটো অকণমান পাতল হ'ব লাগিব। মই গোটেই কাপ পানীয়ে মই ইয়াতে ঢালি ল'লোঁ। সম্পূৰ্ণ আধা কাপ পানী ঢলাৰ পাছতো বেটাৰটো অকণমান ডাঠ হৈ আছে, দেখিছেনে? আৰু অলপ পানী লৈ লৈছোঁ। দৰে অলপ পানী ঢালি দিছোঁ আৰু সকলোখিনি ভালকৈ মিক্স কৰি লৈছোঁ। কণীৰ পকৰি বনোৱা বেটাৰটো এই ধৰণৰ অকণমান পাতলীয়া হ'ব লাগে। এই ধৰণৰ হ'ব লাগে বেটাৰটো। চামুচখনৰ তল ছাইডটো এই ধৰণে চাই ল'ব। এই ধৰণৰ ডাঠ হ'ব লাগে, দেখিছেনে? এই ধৰণে বেটাৰটো বনাই ল'ব। বেটাৰটো বনাবৰ কাৰণে সম্পূৰ্ণ আধা কাপ পানীৰ লগতে আৰু অলপ পানীহে ব্যৱহাৰ হ'ল। এতিয়া মই কণীখিনি লৈ লৈছোঁ। এতিয়া মই এডোখৰ কণী এইদৰে দি লৈছোঁ। গোটেইখিনি কণী একেলগতে এইদৰে দি নল'ব। এডোখৰ এডোখৰকৈ দি এইদৰে তেলত দি যাব। এতিয়া মই গেছত কেৰাহী এখন বহাই দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এতিয়া মই ইয়াতে ৰিফাইন তেল অকণমান দি লৈছোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিম। চাওক তেলখিনি অলপ অলপ গৰম হৈছে। এতিয়া মই এটা এটাকৈ তেলত কণীৰ পকৰিখিনি দি যাম। চাওক এইদৰে দি ল'ব।
আৰু এডোখৰ কণী এদৰে লৈ লৈছোঁ আৰু বেচনৰ বেটাৰখিনি এদৰে ভালকৈ সানি লৈছোঁ। এতিয়া তেলত এদৰে দি গৈছোঁ। সেই একেদৰে মই সকলোখিনি কণীৰ পকৰি তেলত দি যাম। সকলোখিনি কণীৰ পকৰি মই তেলত দি ল'লোঁ। হেতাখনে এদৰে লুটিয়াই দিছোঁ যাতে দুয়োটা সাইড ভালকৈ সিজি যায়। গেছৰ ফ্লেমটো লো টু মিডিয়ামত ৰাখি পকৰিখিনি ভালকৈ সিজাই ল'ব। গেছৰ ফ্লেমটো হাই কৰি কেতিয়াও পকৰিখিনি নেভাজিব। ওপৰখনে ৰঙচুৱা হ'ব, ভিতৰখন ভালকৈ নিসিজিব, লগতে মচমচীয়া নহ'ব। এয়া চাওক পকৰিখিনি ৰঙচুৱা হ'ল। এতিয়া মই প্লেট এখন লৈ লৈছোঁ, পকৰিখিনি এদৰে নমাই লৈছোঁ। পকৰিকেইটা নমাওঁতে নিশ্চয় ধৰিব পাৰিছে পকৰিকেইটা কিমান ক্ৰিস্পি হৈছে, মচমচীয়া হৈছে। এতিয়া মই প্লেট এখন লৈ লৈছোঁ, লগতে টমেটো চচ অকণমানো লৈ লৈছোঁ। কণীৰ পকৰিকেইটা খুবেই ক্ৰিস্পি হৈছে, মচমচীয়া হৈছে, খাবলৈ খুবেই টেষ্টি হৈছিলে। আপোনালোকেও এইদৰে বনাই চাব যিসকলে বনোৱা নাই। দেখিছেনে কণীৰ পকৰিকেইটা কিমান ধুনীয়া হৈছে। আজিৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। এটা পকৰি মই আপোনালোকক ভাঙি দেখাইছোঁ। শব্দটো শুনি গমেই পালে চাগে পকৰিকেইটা কিমান ক্ৰিস্পি হৈছে, মচমচীয়া হৈছে। এয়া দেখিছেনে খুবেই ধুনীয়া হৈছে। এবাৰ বনাই চাব যিসকলে বনোৱা নাই। ৰেচিপিটো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।